নমস্কাৰ। আজি আমি আহিছোঁ দুলিয়াজান অভিজিত ভট্টাচাৰ্যৰ তাৰ ষ্টুডিঅ'ত আহিছোঁ। আমাৰ মৰমৰ অকুদা আজি এটি গীতৰ ডাবিং আছে। মোৰ লগত আছে অসমৰ এজন উদীয়মান কণ্ঠশিল্পী অভিষেক নায়ক। তেওঁৰ আজি গীতৰ ডাবিং আছে। তো গীতটো ডাবিঙৰ যিবিলাক প্ৰচেছ আছে সেইবিলাক আপোনালোকক দেখুৱাৰ আগতে অনুৰোধ কৰিছোঁ আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। कभी कभी मेरे दिल में ख्याल आता है कि जैसे तुझको बनाए तू इससे पहले सितारों में बस रही थी कहीं, तू इससे पहले सितारों बस रही थी कहीं।